নমস্কাৰ বিজনেছ লাইন NB চেনেলত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, যদি মোৰ চেনেলটো আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকন নটিফিকেশ্যন টিপি দিব, যাতে মোৰ পৰৱৰ্তী আপডেটটো চাব পাৰে। আৰু সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ অনুৰোধ ৰাখিলোঁ, যাতে মাজতে স্কিপ নকৰে, যাতে সম্পূৰ্ণ ভিডিঅ'টো চায়। মানে কি হয়, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো নাচাই পিছত আৰু মোক ফোন কৰি মানে বিষয়টো ৰিটাৰ্ণ আৰু মোক সুধি থাকে। সম্পূৰ্ণ ভিডিঅ'টো চাব, তেতিয়াহে কমপ্লিট বুজি পাব আপোনালোকে। আজিৰ ভিডিঅ'টো হৈছে এই লোকেল কুকুৰা ফাৰ্মৰ ওপৰত। লোকেল কুকুৰাৰ ফাৰ্ম বহুতে কৰিব বিচাৰিছে বৰ্তমান সময়ত। লোকেল কুকুৰাৰ দাম বহুত বেছি বাঢ়ি গৈছে। কিছুমান এৰিয়াততো বৰ্তমান 500 টকা কেজি চলি আছে লোকেল কুকুৰা। তো বহুতে কিছুমান নতুন ফাৰ্ম আৰম্ভ কৰিব বিচাৰে। 500,000 পোৱালি ল'ব খুজি আছে, 500 বা 1000ৰ ফাৰ্ম কৰিব বিচাৰি আছে। তো তেওঁলৈ মোৰ এটাই অনুৰোধ, লোকেল কুকুৰাৰ ফাৰ্ম প্ৰথমতে 500 বা 1000 পোৱালি পুহিব নালাগে। মানে হয়, এক্সপেৰিয়েঞ্চটো হয়, তেতিয়াহে আপোনালোকে 500 বা 1000 পুহিব পাৰে বিন্দাছ। প্ৰথমতে আপোনালোকে 50টা কুকুৰাৰ পৰা আৰম্ভ কৰক, বা বেছি হ'লে 100 কুকুৰাৰ পৰা যদি আৰম্ভ কৰে, বা 50টা কুকুৰাৰ পৰা যদি আৰম্ভ কৰে, আপোনালোকে ইয়াক ব্ৰুডিং কৰোঁতে বহুত সমস্যা হয়। সকলোৱে কয় যে লোকেল কুকুৰাৰ বেমাৰ নাই, বেমাৰ আজাৰ কম বন্ধুসকল, কিন্তু যদি ইয়াৰ ব্ৰুডিং ফেচিলিটি যদি ভাল নহয় সিমান, তো ব্ৰুডিং ফেচিলিটি ভাল নহ'লে ইয়াৰ বেমাৰ আজাৰ নিশ্চয় বাঢ়িব। আৰু যিখিনি জেগাত ডাঙৰ হোৱাৰ পিছত ৰাখিব, সেই জেগাখিনি যদি বেছি চাফ চিকুণ নহয়, তাতেও বেমাৰ আজাৰ হ'ব। জেগাখিনি চাফ চিকুণকৈ ৰাখিব লাগিব আৰু ব্ৰুডিংটো ভালকৈ শিকি ল'ব লাগিব। তেতিয়া আপোনালোকে 500 পোহক, 1000 পোহক, কোনো টেনশ্যন নাই। আৰু সময়মতে ইয়াৰ ভেকচিন কৰিব লাগিব। ইয়াত 4টা 5টা ভেকচিন কৰিব লাগে। এটা বেচত যদি মাংসৰ কাৰণে ফাৰ্ম কৰে, 5টা ভেকচিন কৰিব লাগে। প্ৰথমতে ৰাণীখেত, দ্বিতীয়তে গাম্বৰু, তৃতীয়তে ৰাণীখেত, আৰু চতুৰ্থ হৈছে CID, আৰু পঞ্চমটো হৈছে ৰাণীখেত। এইখিনি ভেকচিন কৰিলে মুৰ্গীৰ বেমাৰ আজাৰ নধৰে। আৰু যদি আপোনালোকৰ জেগাখিনি চাফ চিকুণ থাকে, বা বাহিৰত যদি এৰি দিব পাৰে, ভাল জেগা যদি আছে, চাৰিওফালে বাউণ্ডাৰী যদি দিব পাৰে, তেতিয়াহ'লে বেমাৰ আজাৰ বহুত কম। আৰু যদি বাহিৰত ডাইৰেক্ট এৰি দিয়ে, বাউণ্ডাৰী নাথাকে, বেলেগৰ কুকুৰা আহিব, বেলেগৰ কুকুৰাৰ বেমাৰ আজাৰ যদি থাকে, আপোনাৰো ফাৰ্মত বেমাৰ লাগিব, এইটো নিশ্চিত। আৰু বহুত সতৰ্ক হ'ব লাগে লোকেল কুকুৰাৰ ফাৰ্মত, যাতে বেলেগৰ কুকুৰা ফাৰ্মৰ ভিতৰত সোমাব নোৱাৰে। আৰু যদি সতৰ্ক নহয়, তেতিয়াহ'লে আপোনাৰ লছ হৈ যাব। আৰু সমস্যা আছে ফিড। দানা বহুত দাম বৰ্তমান। যোনটো দানা আমি 45 টকা কেজি আনিছোঁ, সেইটো দানা বৰ্তমান 55 টকা কেজি হৈছে। মানে কেজিত 10 টকা। এক বেগ দানাত 500 টকা দাম বাঢ়ি গৈছে। এক বেগ দানাত 50 কেজি দানাত 500 টকা দাম বাঢ়ি গৈছে। আৰু সেই ক্ষেত্ৰত আমি বৰ্তমান লোকেল কুকুৰাক যেতিয়া 20 দিন ব্ৰুডিং ক্লিয়াৰ হৈ যায়, 20 দিন আৰু 15 দিনৰ পৰা আমি যেতিয়া ষ্টাৰ্টাৰ ফিড দিওঁ, 15 দিনৰ 25 দিনলৈকে ষ্টাৰ্টাৰ ফিড, আৰু 25 দিনৰ পৰা আমি কি কৰোঁ, ধান কিনি মেলত গুড়া কৰি সেইখিনি মিহলাই আমি ষ্টাৰ্টাৰ ফিডত মিহলাই দিওঁ। 10 দিনলৈকে দিওঁ, আৰু 10 দিন পিছত ডাইৰেক্ট আমি ধান মেলত গুড়া কৰি সেইবিলাকে খাবলৈ দিওঁ। আৰু সেইখিনিত কি হয় বন্ধুসকল, ডাইৰেক্ট ধানততো ভিটামিন নাথাকে, তো আৰু 2টা ভিটামিন ব্যৱহাৰ কৰিব লাগে। এটা হৈছে BZC আৰু এটা হৈছে ভিটামিন B পাৱাৰ। এই 2টা যদি ব্যৱহাৰ কৰে, তেতিয়াহ'লে কুকুৰাৰ গ্ৰথটো সোনকালে হ'ব আৰু বেমাৰ আজাৰ বহুত কম হয়।
তো দেখা পাই আছে ইয়াত ফিট খাই আছে, কিন্তু বেছিভাগ চাৰিওফালে ঘূৰি আছে কুকুৰাখিনি। এই গছৰ তলে তলে চাব, ইয়াতে ঘাঁহ বন সৰু সৰু পকা এইবিলাক ধৰি খায়। আৰু প্ৰথমতে ডাঙৰকৈ ফাৰ্ম কৰিব নালাগে, প্ৰথমতে সৰুকৈ ফাৰ্ম কৰক, তেতিয়াহে বিজনেছত ছাকচেছফুল হ'ব পাৰিব। নহ'লে এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।